গুড মৰ্ণিং। আৰু মই এতিয়া যাব ওলাইছোঁ বগামাটি। আপোনালোকক আজি বগামাটি মানে প্লেচটো আজি দেখাম, মানে পিকনিক স্পটটো। আৰু গাড়ী চাড়ী লৈ মই বৰ্তমান ৰেডি। আৰু এতিয়া মই মানে মোৰ পাৰ্টি এটা লৈ যাম আৰু তাৰ আপোনালোকক বগামাটি মানে প্লেচটো পিকনিক প্লেচটো মানে দেখাম। এতিয়া বাজিছে ৰাতিপুৱা 5টা। আমি 5টা বজাত মই ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া মই মানে যিকেইজন মানুহ যাব মই তেওঁলোকক লৈ যাম। ব'লক তেতিয়াহ'লে বগামাটিলৈ আগমন কৰোঁ। আৰু এয়া মোৰ গাড়ীখন লৈ ওলাইছোঁ, গাড়ী চাড়ী লৈ ওলাইছোঁ। তেতিয়াহ'লে ব'লক গাড়ীৰে আহি আছোঁ। মানে ৰাস্তাত বৰ্তমান কোনো মানুহ নাই। 5টা বাজিছে যদিও ৰাতিয়ে হৈ আছে, দেখাই পাইছে ৰাতিয়ে হৈ আছে। 5টা বাজিছে, আহি আছোঁ, কোনো মানুহ লাগ পোৱা নাই। আৰু মই ইয়াৰ পৰা মানে 5 কিলোমিটাৰ যাম। তাত মই মানুহবিলাক গাড়ীত উঠাই ল'ম, তাৰপিছত আৰু বগামাটি যাম। ব'লক। তাৰমানে গাড়ীত আহি ৰাতি মানে 3টা 4টা 5টা মানে এনেদৰে গাড়ীত আহি বহুত ভাল লাগে। পিকনিকৰ সময়ত, বিশেষকৈ পিকনিকৰ সময়ত বহুত ভাল লাগে। আৰু সেইটো এনজয় আমি কৰিব পাৰোঁ। আমাৰ মানে পিকনিকটো থাকেই না, আমি সদায় যাই থাকোঁ। আৰু এইটো এনজয় তাৰমানে বিৰাট এনজয়। ৰাতিপুৱা মানে 3টা 4টাত উঠি পিকনিকত যাম, কিমান ভাল লাগিব, ঠাণ্ডা ঠাণ্ডা। বহুত এনজয় আৰু এইটো ৰাতিপুৱা মানে যিবিলাকে আৰু মানে এদিনৰ কাৰণে যায় তেওঁলোকে আৰু বহুত ভাল পায়। কিন্তু আমিতো সদায় যাই থাকোঁ, তথাপিও আমাৰ বহুত ভাল লাগে। আমি ৰাতিপুৱা ভাগত উঠি মাত্ৰ এনেদৰে 2টা 3টা বজাত যেইটাত পাৰোঁ আৰু পিকনিক পাৰ্টিটো লৈ যাওঁ। ব'লক তেতিয়াহ'লে ৰাতিৰে অলপমান মানে আপোনালোক ভিডিঅ' দেখাই দিলোঁ। আৰু ৰাতিৰে মোৰ গাড়ী ভিডিঅ', এইটো গাড়ীৰ ভিতৰৰ ভিডিঅ' এটা দেখে। এতিয়া আহি মই নিজৰীয় ষ্টেচন পালোঁ। আৰু অলপমান আগত মানে স্কুলখন আছে আৰু সেই স্কুলখনৰ পৰা যাম। এইটো নিজৰীয় ষ্টেচন মানে পালোঁ। এইটো আহি পাইছোঁ। এইটো কি হাইস্কুল হয়, হাইস্কুলৰ পৰা যাম ইয়াৰ পৰা। মানে তেওঁলোকে য'ৰ পৰা যাব সেই প্লেচটোত বৰ্তমান আহি পাইছোঁ। আৰু তেওঁলোকে বৰ্তমান আহি পোৱা নাই, মানে গাঁও চাও ধুব গৈছে নেকি, ৰখি আছিল মোক লগি, কিন্তু বৰ্তমান নাই, এটাও মানে দেখা দেখি নাই। আহিব, টিচাৰ পাৰ্টি হয়, সন্মান কৰিব লাগিবতো, মানে যেনেকৈ তেনেকৈ কৰিব নোৱাৰে। ৰাতি ভালদৰে পোৱাই নাই, অলপ মানে পোৱাব আৰু মানে টাইম হৈছে ৰাতিপুৱা, কিন্তু বৰ্তমান হোৱা নাই। অলপ আৰু ৰখি আছোঁ আৰু আহিব মাষ্টৰতে, বঢ়িয়াকৈ যাম, এনজয় কৰিম আজি বহুত। চাই থাকক ভিডিঅ'টো, বহুত ভাল লাগে। ছাৰ আহিল, মানে আমাৰ এই হাইস্কুলৰে এইজন, এখেত মানে আমাৰ ছাৰ হয়। আৰু এখেতৰ লগতে মই আজি যাম পিকনিকত। আপোনালোকৰ স্কুলটোৰ নাম কি আছিল? মোৰ স্কুলটোৰ নাম হৈছে নীলিমা ৰয় এম ই স্কুল, হাইস্কুল নহয়। এম ই স্কুল। আমি আজি বগামাটিলৈ যাম বুলি ওলাইছোঁ। আৰু আপোনাক আমাৰ সংগী হিচাপে লৈছোঁ আজি, আমাৰ বাটৰ সংগী হিচাপে। ভাল লাগিব তাৰমানে যাই বগামাটিত। আৰু মইতো যায়ে আছোঁ, কিন্তু আজি এওঁলোকক লৈ যাওঁ ফুৰাব তাতে বগামাটিত, খানা পিনা খাওঁ। এইখিনি কি নিজৰীয়? নিজৰীয়। ব'লক তেতিয়াহ'লে আমি বগামাটিত যাওঁ, তাতে আৰু কথা পাতিম। এতিয়া মই তাৰমানে ছাৰসকলক লগত লৈ আহিছোঁ আৰু এতিয়া আমি যাই আছোঁ। আৰু এনজয়, বহুত এনজয়, এওঁলোকে বহুত এনজয় কৰি আছে। ভিতৰত বহুত জমনি জমনি কথা কৈ আছে, মানে শুনি অলপ ভাল লাগি আছে। আহি আছোঁ আৰু এওঁলোকৰ। আৰু আমি আহি এতিয়া ৰঙিয়া ষ্টেচন পালোঁ। এইটো ৰঙিয়া ষ্টেচন, আমি ৰঙিয়া হৈ যাম, মানে এনেকৈ যাই আমি তামোলপুৰৰ। এতিয়া এই ৰঙিয়া ষ্টেচন মানে তামোলপুৰ পালোঁ। আৰু তামোলপুৰত আমি ৰখিছোঁ মানে কি, ইয়াতে আমাৰ চাহ দোকানত আমি চাহ খাম। এতিয়া এই চাহ তাহ খাই আৰু ইয়াৰ পৰা যাম। ইয়াৰ পৰা অলপ দূৰ আছে, যাই থাকোঁ এতিয়া। এই তামোলপুৰৰ চক, এইটো তামোলপুৰ চক। আৰু আমি এতিয়া হোটেলত চাহ তাহ খাই লওঁ, চাই থাকক আগলৈ, আৰু বেছি ভাল লাগিল। আমি মানে পুৰি চুৰি খালোঁ আৰু এতিয়া চাহ লৈছোঁ। বাকী ষ্টাফ বহি আছে ইয়াতে, চাহ পানী খাই নথওক। এতিয়া আমি ইয়াৰ পৰা যাম। মানে পিকনিকত আহিলে ৰাতিপুৱা আহি মানে চাহ কাপ আৰু পুৰিটো খালে বহুত ভাল লাগে। আৰু সেইকাৰণে আমি মানে তামোলপুৰৰ এইটো মথংকা চক বুলি কয়, এই চকটোত এখন হোটেল আছে। এই হোটেলখনত আহি সোমাইছোঁ। ধুনীয়া ধুনীয়া চাহ বনায়, টেষ্টি হয় চাহটো, আৰু পুৰিটো খাই বহুত ভাল লাগে। আমাৰ ইয়াতে ষ্টাফ আছে, চব মই দেখাই দি আছোঁ ষ্টাফটো। বাকী আমাৰ এতিয়া টিচাৰ ষ্টাফটো খাই আছে, চাহ পানী খাই আছে, অলপে চাহ পানী খাই আছে চবকেইটা। চব এই টিচাৰ ষ্টাফ হয়, চব মানে এম ই স্কুলৰ হয় ষ্টাফটো। ষ্টাফ লৈ আছোঁ মই, চাই যাওক ভিডিঅ'টো। আৰু বাকী আপোনালোকক মই বগামাটি প্লেচখিনি দেখাম ভালদৰে, চাই বহুত ভাল হ'ব ভিডিঅ'টো। তাৰমানে গেষ্ট্ৰিকৰ টেবলেট পাওঁ যদি মই লওঁ, কিন্তু ইয়াতে মানে বৰ্তমানলৈকে এখন দোকানো খোলা নাই, চব বন্ধ তামোলপুৰত। মানে এতিয়া মই গেষ্ট্ৰিকৰ টেবলেট পোৱা আগত বিচাৰি ল'ব লাগিব। আৰু গেষ্ট্ৰিকৰ টেবলেট এতিয়াতো বন্ধ, কিন্তু গেষ্ট্ৰিকৰ টেবলেটটো মানে পিকনিক চিকনিকত আহিলে লাগে, এইটো অলপ মেইন হজমোলা লাগে। আৰু আমাৰ এটা প্ৰব্লেম হৈছে কি,
মানে ইহঁতে চাউল আনিব বাঢ়িছে, চাউলটোৱে আনা নাই মেইন বস্তুটো। আপোনালোকৰো নিশ্চয় তেনেকুৱা হয় কেতিয়াবা, ক'ৰবাত গ'লে পিকনিকত গ'লে কোনোবা চাউল নানে, কোনোবা কিবা নানে, এনেকুৱা প্ৰব্লেম থাকেই। আৰু এইটো এটা জমনি হেন হৈছে আমাৰ ষ্টাফটোৰ। আৰু আমি এতিয়া মানে এতিয়া গেলামাল দোকান, এইখন গেলামাল দোকান, ইয়াতে আমি তাৰমানে চাউলটো লৈ লওঁ, চাউল ল'ব পাই দিছোঁ ব'লক। ৱেলকাম টু বগামাটি। এইটো মানে নতুনকৈ গেট বনাই আছে, এইটো বগামাটিৰ এইখন গেট নতুনকৈ বনাই আছে, পালু গেট। বগামাটি বৰ্তমান গেটখন পাইছোঁ, এইখন গেট তাৰমানে নতুনকৈ বনাই আছে এইখন গেট। আমি ইয়াতে পাছ ল'ম, এতিয়া গাড়ী পাছ ল'ম। ইয়াতে গাড়ী পাছ ল'লে মানে 300 টকা লয়। এইখন গেট বনাই আছে, আমি এতিয়া ভিতৰত যাম, মানে পিকনিক স্পটত যাম ব'লক। আৰু এটা বস্তু চাওকচোন, এইকেইটা ময়ূৰ চৰাই এই মানে নদীটোৰ ওচৰতে পৰি আছিল, দেখিছেনে? উৰি আছে ময়ূৰ চৰাই, মানে এটা জাক আছিল ময়ূৰ চৰাই, উৰি গ'ল, আমাক দেখা পায়। আৰু আমি আহি গেটৰ ভিতৰৰ ৰাস্তাৰে আহি আছোঁ, আৰু ইয়াতে মানে লেবাৰে কাম কৰি আছে, মানে ব্লক ইটা পাৰি আছে, ৰাস্তাটো ধুনীয়াকৈ বনাই আছে, এই ভিতৰলৈ গেটৰ ভিতৰত বনাই আছে ব্লক। বগামাটি পিকনিক স্পটত আহি পাইছোঁ, আৰু আহি আমি এতিয়া মানে জেগা বিচাৰি আছোঁ ক'ত খাব, মানে ইহঁতে হাহাকাৰ লাগি আছে ক'ত খাম, তাৰমানে সুধা জেগাই জেগা, কিন্তু মানুহ আজি নাই, মানে অকল আমাৰ পাৰ্টিটো আছে আৰু বেলেগ পাৰ্টি অহা নাই। কিন্তু আজি মানে এনজয় হ'ব, কিন্তু মানুহ কম হ'ব। আমি চাইছোঁ, আৰু ওপৰত ৰৌপৱেৰ এইটো জেগা আছে, ওপৰেদি মানে ৰছী দি ইফালৰ পৰাই সেইটো ফালে যাব পাৰি, এই ৰৌপৱে আছে ওপৰত। আৰু ইয়াত এটা সুবিধা আছে, মানে পাম্পিং নাও, মানে পানীত চলোৱা পাম্পিং নাও দি এইটো কৰিব পাৰি ইয়াতে, এইটো নদীত আপোনালোকে উঠিব পাৰে। আৰু ৰৌপৱেটোতো জানেই সেইটো কথা, মানে সকলোৱে জানে। এই যে ওপৰত বুদ্ধ মন্দিৰ তাৰমানে মন্দিৰটো আছে ওপৰত, আৰু তাৰ পৰাই মানে ৰৌপৱেটো আছে, তাৰ পৰা এইটো পাৰলৈ যায়, সেইটো পাৰলৈ যায়। আপোনালোকে আহিলে যাব পাৰিব, উঠিব পাৰিব। বাকী আজি কিজানি বন্ধ আছে, মানে মানুহ চানুহ নাই, আৰু মানুহ থাকিলে চলিব। এইটো আৰু বগামাটিৰ প্লেচ, আৰু অকণ প্লেচ আছে, মই দেখাই দি আছোঁ চবখিনি প্লেচখিনি। বহুত ভাল লাগে, আহক, ইয়াতে বহুত সুন্দৰ পিকনিক প্লেচ হয়। মানে জেগাত উপস্থিত হৈ মানে এতিয়া আমি প্ৰথম কাম আমাৰ ব্ৰেকফাষ্ট, আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। চাহ তাহ মানে বনাই আছে, চাহ তাহ বাকী চব কৰি আছে, চব ৰেডি একদম। ওপৰত তাৰমানে কি কৰি আছে, মাংসটো কাটি আছে, তাৰমানে লোকেল মুৰ্গী আনিছে, আনি কাটি আছে। তাৰপিছত আমি ইয়াতে বনাব, বঢ়িয়াকৈ ধুনীয়াকৈ খাম। বাকী আৰু ভালেই লাগিছে, মানুহ কম আহিছে, মানে ভাল লাগিছে। এই টিচাৰ চবখিনি আৰু মানে ভাল লগা পৰিৱেশ। আমি এজন টিচাৰৰ ওচৰত যাম। আপুনি আহিছে ক'ৰ পৰা, ক'ত? আমি বৰ্তমান মোৰ ঘৰ লখিমপুৰ। মই ইয়াত চাকৰি কৰি আছোঁ বৰ্তমান নীলিমাৰ মধ্য ইংৰাজী বিদ্যালয়ত। আজি যিহেতু লাচিত দিৱসৰ উপলক্ষে বন্ধ পাইছোঁ, গতিকে সকলো ষ্টাফে আমি আজি বগামাটি। থেংক ইউ। আজি তাৰমানে বহুত এনজয় কৰিব আপোনালোকে? যথেষ্ট এনজয় কৰিম আমি। ঠিক আছে, প্ৰধান ছাৰ এখন নমস্কাৰ। বাকী আপোনালোকে চাই যাওক, ব্লগটোত চবখিনি দেখা পাব, এওঁলোকৰ এনজয়, টিচাৰৰ এনজয় আপোনালোকে চাওক, মানে বেলেগ এনজয় নহয়, ফূৰ্তি কৰিব এওঁলোকে। আপোনালোকে চাই যাওক, ব্লগটো বহুত ভাল হ'ব, আৰু পিছত দেখাই আছোঁ, চাই যাব আপোনালোকে। আৰু আমাৰ ছাৰহঁতে মাছ মাংস কাটি আছে, এনেদৰে ধুনীয়াকৈ খাব লাগিব, মজা আছে। এটা দেখাই আছোঁ মই, পিছৰ ফালে থকা ভিউটো চাওক, কি সুন্দৰ ভিউ হয় এইটো, একদম বগামাটিৰ বহুত ধুনীয়া প্লেচটো, দেখিছেনে? এইটো সুন্দৰ ভিউ হয়। আৰু আমি ইয়াতে মানে মাছ মাংস এইবিলাক কাটি আছে, ইয়াতে চব ইয়াতে ৰেডি কৰি আছে, মাছ মাংস কাটি। বাটা বহুত বাটা দি আছে ইয়াতে, মানে চুলি তুলি উৰাই আছে চবখিনি। বেলেগ আৰু ভাল লাগে পৰিৱেশ, আৰু কিন্তু মানে চিনাৰী টিনাৰী এইবিলাক বহুত ধুনীয়া হয়। আহক আপোনালোকে, ইয়াত বহুত ধুনীয়া ভিউ। বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব, এখনি প্ৰণয়ৰে নৈ তেজে তেজে
আছেনো বৈ ছুটিকে তোমাৰে এইটো দেখাই দিলোঁৱে আপোনালোকক বগামাটি প্লেচখিনি আৰু এতিয়া ইয়াতে এখন বজাৰ বহে এই বজাৰখনত মই যাই আছোঁ দ্বিতীয় কথা হ'ল কি মানে এইটো মাহত অলপ মানে পিকনিকটো কম হয় মানে নৱেম্বৰত ডিচেম্বৰত পূৰা ফুল মানুহ হ'ব ডিচেম্বৰত আৰু জানুৱাৰীত আৰু এতিয়াতো দেখিছে চবখিনি দেখা পাইছে এতিয়া মানুহৰ ভিৰটো কম মানে আছে অলপ চলপ আছে বেছি নাই ভিৰটো কম আৰু বজাৰ এখন আছে আমি এতিয়া বজাৰখনত যাম বজাৰখন আপোনালোকক দেখাম বজাৰখনত চব বস্তুৱে পায় আপোনালোকে মানে বিচৰা বস্তুখিনি পায় বোলক বজাৰ আৰু এইখন হৈছে বগামাটি পিকনিক মানে প্লেচত থকা এখন বজাৰ ইয়াতে মানে চবখিনি পায় আৰু লগা বস্তু কিছু মানে পায় আৰু চবখিনি আছে এইখন বজাৰ বহি আছে মানে পিকনিকৰ কাৰণে পিকনিকৰ সময়তহে এই বজাৰখন থাকে এইখন হৈছে বজাৰ ইয়াৰ বগামাটিৰ বজাৰ এইখন মানে ইয়াতে আপোনালোকে যিটো বস্তু বিচাৰে সেইটোৱে পায় গাহৰি চাহৰি মানে গাহৰি পুৰা এইটো মানে ইয়াতে পায় গাহৰি পুৰি আছে মই দেখাই আছোঁ কেনেকৈ গাহৰি পুৰে আৰু এই ধুনীয়াকৈ মানে শাল চাত ভৰাই তাৰমানে গাহৰি পুৰি আছে এনেকৈ শাল চাত ভৰাই লয় আৰু জুইত মানে সেক লগাই এইটো গাহৰি পুৰি মানে খাই বিৰাট টেষ্টি হয় মই খাইছোঁ বহুত ভাল লাগে এইটো গাহৰি মাংস খাই মন্দিৰ মানে বড়োসকলৰ ইয়াতে তাৰমানে বাথৌ পূজা পাতে কিজানি বাথৌ বুলি লিখা আছে ইয়াতে আপোনালোকে দেখা পাইছে কি বুলি লিখা আছে বাকী ধুনীয়া প্লেচটো ভাল লাগে এই পাৰ্কৰ নিচিনা এইখন দেখিছে ধুনীয়া আৰু এই ওপৰত আছে বুদ্ধ মন্দিৰ ওপৰত এই পাহাৰৰ মানে এই পিছফালেদি এনেকৈ উঠি যাব লাগে এই ওপৰত আছে লোকেশ্যনটো বহুত সুন্দৰ হয় আৰু ভিউটো মানে আপোনালোকে জানেইতো আৰু বহুতে আহি পাইছে ইয়াতে তথাপিও মই আপোনালোকক দেখাই আছোঁ আৰু ইয়াতে যোনটো নদী আছে সেই নদীটোৰ পৰা মানে দং ওলাই গৈছে মানে দং মানে কি 6টা দং ওলাই গৈছে আৰু সেই দংকেইটা মানে পানীৰ কাৰণে মানে যিবিলাক ইয়াত গাঁও অঞ্চল আছে গাঁৱৰ ভিতৰেদি মানে সেই দংকেইটা গৈছে আৰু মানে সেই পানীটো ৰাইজে ব্যৱহাৰ কৰে মানে যাৰ যিটো ব্যৱহাৰ কৰিব পানী খোৱা ধোৱা এইবিলাক কৰে আৰু কোনোবাই আহিলেও মানে ইয়াতে পিকনিক প্লেচত আহিলে এইকেইটাত যাতে বয়া বস্তু মানে কোনো নেপেলায় আৰু সেইবিলাক মানুহে খাইতো পানীবিলাক পেলাব নালাগে শুদ্ধ কৰি ৰাখক সাইড কৰি ডাষ্টবিনত ৰাখক বস্তুখিনি এইখিনিয়ে আৰু আপোনালোকে জানেই পৰিৱেশটো নষ্ট নকৰিব আহক ইয়াত ধুনীয়া প্লেচ হয় চাই যাওক বহুত ধুনীয়া প্লেচটো আৰু আমাৰ কিজানি এতিয়া খানা পিনা ৰেডি হ'ল খানা খাব লাগে মই অকণমান ওলাই আহিছোঁ বাহিৰত আপোনালোকক দেখাৰ মানে বস্তুবিলাক মানে দেখাম বুলি ওলাই আহিছোঁ আৰু যিয়ে নহওক আমি এতিয়া মানে খানা বনা হৈছে কিন্তু এতিয়া খাবৰ হৈছে নে হোৱা নাই সেইটো গম নাপাওঁ মই এতিয়া মানে য'ত খাই আছোঁ তাত যাম আৰু মই আহি দেখিলোঁ ছাৰহঁতে তাৰমানে তামাম এনজয় কৰি আছে নাচি আছে চাওক কি ধুনীয়াকৈ নাচি আছে মানে ফূৰ্তি কৰি আছে মানে বছৰত এবাৰে আহেতো সেইকাৰণে বহুত ফূৰ্তি কৰিছে ছাৰহঁতে বাৰীৰে নেমু চিঙোতে অঘয়া খুলে বিন্ধিলে পথাৰত ডাঙৰি বান্ধোতে কেঁচা টঙালে কাটিলে বাৰীৰে নেমু চিঙোতে অঘয়া খুলে বিন্ধিলে পথাৰত ডাঙৰি বান্ধোতে কেঁচা টঙালে মানে এতিয়া আমি খানা খাম বঢ়িয়াকৈ একদম তাগৰাছে খাম আৰু খাই লৈ আৰু যাম আৰু আজিৰ পৰা মানে আজি মানে বাই দিম আৰু বগামাটি বাই দিম আজি অলপ পিছত এতিয়া আমি খাব ওলাইছোঁ খানা পিনা খাই লওঁ সুন্দৰভাৱে আপোনালোকক খাওক ভিডিঅ'টো চাওক আৰু কেনে পালে জনাব তেতিয়াহ'লে এৰিছোঁ আজিলৈ জয় আই অসম।